এয়া মই কাবেলিবোৰ তিয়াই লৈছোঁ অলপ সময় 2 ঘণ্টা 3 ঘণ্টামানৰ বাবে এইখিনি মই তিয়াই ৰাখিছিলোঁ কাবলি বুট আৰু কণী দি মই এখন তৰকাৰী বনাম বুলি আৰু এয়া মই কণীখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ এয়া দেখিছে তাৰপিছত মই কণীখিনি ধুনীয়াকৈ কাট কৰি কাটি ল'লোঁ এয়া মই কণীখিনি কটা হৈ গ'ল তাৰপিছত মই ইয়াত এখন কেৰাহী পাতি অকণমান তেল গৰম কৰি এয়া মই ইয়াত আকৌ হালধি আৰু নিমখ দি এই পনীৰখিনি ধুনীয়াকৈ ভাজি ল'ম এয়া নিমখ দিছোঁ ইয়াতে মই হালধি অকণমান দি দিম পনীৰটো কালাৰ আহিবৰ কাৰণে তাৰপিছত মই এয়া বাকীখিনি কৰি ল'ম এইখিনি তেলতে মই ইয়াত পিঁয়াজ কাটি লৈছোঁ ধুনীয়াকৈ বিলাহী কাটি লৈছোঁ আৰু কণীখিনি মই ভজা হৈ গ'ল আৰু পিঁয়াজখিনি ধুনীয়াকৈ তেলত দি দিছোঁ এয়া দেখিছোঁ পিঁয়াজখিনি আৰু বিলাহীখিনি মই প্ৰথমতে ভাজি লওঁ পিঁয়াজখিনি ভাজি লৈছোঁ ধুনীয়াকৈ লৰাই পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম ইয়াতে মই বিলাহীখিনি দি দিলোঁ ধুনীয়াকৈ এয়া মোৰ পনীৰখিনি ৰেডি হৈ গ'ল দেখিছে ইয়াতে মই এতিয়া কেঁচা ধনিয়া দি দিছোঁ ঘৰৰে আৰু তাৰপিছত মই পোলাও বনাম এইখিনি টাইম নমাই লৈ পেলালোঁ ইমান দূৰে মই পানী ৰখাই দিলোঁ পোলাও বনাবৰ কাৰণে মই ইয়াত জাহাজৰখিনি ধুনীয়াকৈ ধুই ৰাখিছিলোঁ আৰু এয়া মই ড্ৰাই ফ্ৰুট লৈছোঁ অকণমান খিচমিচ আৰু কাজু বেলেগ একো নাই আৰু এইটো কুকাৰত এয়া তেলখিনি গৰম হৈ গ'লত মই ইয়াত ড্ৰাই ফ্ৰুটছখিনি ধুনীয়াকৈ দি দিছোঁ আৰু এইখিনি দেৰি যাবলৈ নিদিব নহ'লে খাবলৈ বেয়া লাগিব তিতা লাগিব এইখিনি অকণমান সময় খিচমিচকেইটা ফুলি অহাৰ পিছতে চাউলখিনি দি দিব লাগিব এয়া মই এতিয়া চাউলখিনি ধুনীয়াকৈ দি দিলোঁ আৰু চাউলখিনি নভঙাকৈ ধুনীয়াকৈ লাহে লাহে লৰাই চাউলখিনি অকণমান ভাজি ল'ব তাৰপিছত আমি নৰ্মেল ভাতত যেনেকৈ পানী দিওঁ তাতকৈ অকণমান আধা কম পানী দি পেলাই এতিয়া মই ইয়াত পানী দি দিম হালধি দিম তাৰপিছত মই ইয়াত অকণমান লৰাই লৈ তাৰপৰা ইয়াত মই পানী দি দিম পানীটো আপোনালোকে ভাততকৈ কমকৈ দিব লাগিব তেতিয়া খাবলৈ ধুনীয়া হ'ব পোলাও নিচিনা হ'ব
এয়া দেখিছেনে আমাৰ পোলাওখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। এইফালে এয়াও ব্ৰইলাৰ মাংসও বনোৱা হৈ গ'ল। যিহেতু মই ব্ৰইলাৰ মাংসহে খাওঁ, বেলেগ মাংস নাখাওঁ, মই ব্ৰইলাৰ মাংস এয়া বনাই ল'লোঁ। আৰু এয়া পনীৰ চব্জিকণো এয়া ধুনীয়াকৈ হৈ গ'ল। এয়া মই ছোৱালীলৈ বনাইছোঁ সৰু কেৰাহীত, আৰু এয়া মই আমাৰ কাৰণে বনাইছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব